নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কৰোনা ভাইৰাছৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহক তেনেহ'লে এই প্ৰশ্নসমূহ আলোচনা কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে ক'ভিড-19ৰ সম্পূৰ্ণ নাম কি? আৰু উত্তৰটো হ'ল কৰোনা ভাইৰাছ ডিজিজ 2019। নাম্বাৰ 2, কৰোনা ভাইৰাছ প্ৰথমে ক'ত ধৰা পৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ল ইউহান চহৰত। নাম্বাৰ 3, ইউহান চহৰ চীনৰ কোনখন প্ৰদেশত আছে? আৰু ইয়াৰ উত্তৰটো হ'ল চীনৰ হুবেই প্ৰদেশ। নাম্বাৰ 4, ক'ভিড-19ৰ ভাইৰাছৰ নাম কি? আৰু উত্তৰটো হ'ল SARS-CoV-2। নাম্বাৰ 5, SARS-CoV-2ৰ সম্পূৰ্ণ নাম কি? আৰু উত্তৰটো হ'ল ছেভিয়াৰ একিউট ৰেস্পিৰেটৰী চিনড্ৰম কৰোনা ভাইৰাছ 2। ক'ভিড-19ক কোনে মহামাৰী হিচাপে ঘোষণা কৰিছে? উত্তৰটো হ'ল WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। নাম্বাৰ 7, ক'ভিড-19 বেমাৰে দেহৰ কোনটো অংশত বেছিকৈ প্ৰভাৱ পেলায়? আৰু ইয়াৰ উত্তৰটো হ'ল হাঁওফাঁও। নাম্বাৰ 8, ক'ভিড-19 বেমাৰৰ লক্ষণবোৰ কি কি? আৰু উত্তৰটো হ'ল জ্বৰ হোৱা, কাহ, উশাহ-নিশাহত অসুবিধা। নাম্বাৰ 9, কৰোনা ভাইৰাছৰ লগত সম্বন্ধ থকা বেমাৰকেইটা কি কি? আৰু উত্তৰটো হ'ল ছাৰ্ছ আৰু মাৰ্ছ। নাম্বাৰ 10, ছাৰ্ছ মহামাৰী ক'ৰ পৰা হৈছিল? আৰু উত্তৰটো হ'ল চীন দেশৰ পৰা। নাম্বাৰ 11, ছাৰ্ছৰ সম্পূৰ্ণ নাম কি? ছেভিয়াৰ একিউট ৰেস্পিৰেটৰী চিনড্ৰম। নাম্বাৰ 12, MERS মাৰ্ছ মহামাৰী ক'ৰ পৰা আৰম্ভ হৈছিল? উত্তৰটো হ'ল ছৌদি আৰৱৰ পৰা। নাম্বাৰ 13, মাৰ্ছৰ সম্পূৰ্ণ নাম কি? উত্তৰ মিডিল ইষ্ট ৰেস্পিৰেটৰী চিনড্ৰম। নাম্বাৰ 14, বৰ্তমানলৈকে কেইটা কৰোনা ভাইৰাছ পোৱা গৈছে? আৰু উত্তৰ হ'ল 7টা। আৰু সেইকেইটা হৈছে HCOV-229E, HCOV-NL63, HCOV-OC43, HCOV-HKEY, HARS, MERS মাৰ্ছ, SARS-CoV-2। নাম্বাৰ 15, এই কৰোনা নামটো কেনেকৈ পালে? উত্তৰটো হ'ল কৰোনা ভাইৰাছটো দেখাত ক্ৰাউন অৰ্থাৎ মুকুটৰ নিচিনা। নাম্বাৰ 16, কৰোনা শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে? আৰু উত্তৰটো হৈছে লেটিন ভাষাৰ পৰা। নাম্বাৰ 17, প্ৰথম মানুহৰ দেহত কৰোনাৰ অৱস্থিতি কেতিয়া ধৰা পৰিছিল? আৰু উত্তৰটো হৈছে 60 দশকত। নাম্বাৰ 18, কোনে প্ৰথমে কৰোনা নাম দিছিল? আৰু উত্তৰটো হৈছে জোন আলমেইডা আৰু ডেভিড টাইৰেল। নাম্বাৰ 19, কৰোনা টেষ্টৰ নাম কি? আৰু উত্তৰটো হ'ল RT-PCR টেষ্ট। নাম্বাৰ 20, RT-PCRৰ সম্পূৰ্ণ নাম কি? আৰু উত্তৰটো হ'ল ৰিভাৰ্ছ ট্ৰান্সমিশ্যন পলিমাৰ্ছ চেইন ৰিয়েকশ্যন টেষ্ট। নাম্বাৰ 21, ভাৰতে জনসাধাৰণৰ সুৰক্ষাৰ বাবে কি এপ মুকলি কৰিছিল? আৰু উত্তৰটো হ'ল আৰোগ্য সেতু। 22, ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমে এপ ব্যৱহাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ল পাঞ্জাৱ ৰাজ্যই। কুৱেশ্যন নম্বৰ 23, ভাৰতৰ প্ৰথম কৰোনা ক'ত ধৰা পৰিছিল? আৰু উত্তৰটো হ'ল কেৰালাত। 24, ভাৰতে ছাৰ্কৰ ক'ভিড-19 এমাৰজেঞ্চি ফাণ্ডলৈ কিমান টকা অনুদান কথা ঘোষণা কৰিছিল? আৰু উত্তৰটো হ'ল $10 মিলিয়ন। 25, কৰোনাৰ বাবে গুগলে কি ৱেবছাইট মুকলি কৰিলে? আৰু উত্তৰটো হ'ল google.com/covid19। 26, কৰোনাৰ সজাগতাৰ বাবে ফেচবুকে কি এপ মুকলি কৰিছে? আৰু উত্তৰটো হ'ল কৰোনা ভাইৰাছ ইনফৰমেশ্যন চেণ্টাৰ। 27, ভাৰতত লকডাউন দিয়া প্ৰথম ৰাজ্য কোনখন? আৰু উত্তৰটো হ'ল ৰাজস্থান। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।